নমস্কাৰ। আজি আয়োজিত যি সংবাদ মেল, এই সংবাদ মেললৈ আপোনালোক সকলোকে আমি আদৰণি জনাইছোঁ। বিটিআৰ নিৰ্বাচন দিন চমু চাপি আহিলে। অহা কালিলৈ চালাকাঠিলৈ অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে চালাকাঠিবাসীক সম্বোধন কৰিবলৈ আহিব। তাৰ বাবে আমি সমগ্ৰ চালাকাঠি পৰিষদীয় এলেকাবাসী এই সমাৱেশলৈ আহিবলৈ উদ্গ্ৰীৱ হৈ আছে। আৰু চালাকাঠি বসবাস কৰা প্ৰতি জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতিয়ে তেখেতক আদৰিবৰ বাবে আমি সাজু হৈ আছোঁ। আৰু তাৰ বাবে আমাৰ চালাকাঠি মণ্ডল যি সমিতি আছে, মণ্ডল সমিতি আমাৰ সভাপতি শৈলাৰু বৰগাৰী ডাঙৰীয়া আৰু নিৰ্বাচন পৰিচালনা সমিতিৰ জৰিয়তে আমাৰ সভাপতি মণিকাঞ্চন ৰায় নেতৃত্বত নিৰ্বাচনী ব্যাপক প্ৰচাৰ চলি আছে। আৰু আমাৰ সকলো স্তৰৰ মাননীয় দলীয় কাৰ্যকৰ্তাসকলে এই নিৰ্বাচনত বিজয় ধ্বজা উৰুৱাবৰ বাবে আৰু প্ৰতিজন নাগৰিকক আমি যাতে এই নিৰ্বাচনত আমি আশীৰ্বাদ পাব পাৰোঁ। সকলোৱে ইতিমধ্যে আমাৰ গাঁৱে গাঁৱে বুথে বুথে শক্তি কেন্দ্ৰই সমাজে সমাজে আমাৰ যোৱা কেইদিনত ব্যাপক প্ৰচাৰ চলি আছে। আৰু যাৰ জৰিয়তে কাইলৈ এটা বিশাল আমাৰ বিজয় প্ৰচাৰ সভা, মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিশাল বিজয় প্ৰচাৰ সভা আমি আয়োজন কৰিছোঁ। আৰু এই প্ৰচাৰ সভালৈ ৰাইজ আহিবৰ কাৰণে আমি বুথে বুথে কোন বুথৰ পৰা কেনেকৈ আহিব আমি সকলো ধৰণৰ প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ। আৰু বিশেষভাৱে চালাকাঠিবাসী ৰাইজক আমি জনাইছোঁ যাতে এখন শান্তিপূৰ্ণ সুৰক্ষিত বিকশিত চালাকাঠি গঢ়িবৰ বাবে আমি আমাৰ সংকল্প গ্ৰহণ কৰিছোঁ। যাতে চালাকাঠিত আহি থকা দিনত আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে যাতে আমি ইয়াত আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা, চালাকাঠিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াত স্থাপন কৰা, চালাকাঠিত 30খন বিচনাযুক্ত চিকিৎসালয় ইয়াত স্থাপন কৰা, চালাকাঠি উপ আৰক্ষী চকীলৈ উন্নীত কৰা, চালাকাঠি কৃষিভূমিত আমি জলসিঞ্চন ব্যৱস্থা কৰা, চালাকাঠিত যি NTPC আছে, NTPCত আমাৰ কুকুৰাজা বা আমাৰ চালাকাঠিৰ থলুৱা নিবনুৱা যুৱক যুৱতীৰ জৰিয়তে যাতে খালী হোৱা তৃতীয় চতুৰ্থ শ্ৰেণী পদত নিযুক্তি দিয়া, সেইধৰণে চালাকাঠি এলেকাত থকা যি সমাজৰ যিবিলাক ব্ৰহ্ম মন্দিৰ হওক, বাথৌ মন্দিৰ হওক, যিবিলাক উপাসনা থলী আছে তাৰ সৌন্দৰ্যবৰ্ধন সংৰক্ষণ, তাৰ উন্নয়নৰ বাবে কাম কৰা, আৰু চালাকাঠিত যাতে কেউ দিশে যাতে সুচল যাতায়াত যাতে আমি কৰিব পাৰোঁ, আৰু চালাকাঠিৰ কৃষিভূমিত যাতে আমি জলসিঞ্চনৰ ব্যৱস্থাৰ জৰিয়তে কৃষকসকলক যাতে আমি উৎসাহিত কৰিব পাৰোঁ, তেওঁলোকৰ যাতে উৎপাদন দুগুণ কৰিব পাৰোঁ। স্থানীয় এনে ভালেকেইটা আমি আমাৰ সংকল্প আমি দোহাৰিছোঁ। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে এই বিটিআৰ নিৰ্বাচনত চৰকাৰ গঠন কৰাৰ পাছত অহা 5 বছৰলৈ 20,000 কোটি টকা বিনিয়োগৰ কথা ইয়াত দোহৰা হৈছে। 20,000 কোটি টকা ইয়াত বিনিয়োগ। একেলগতে বিটিআৰ অঞ্চললৈ 5 লাখ মহিলালৈ অৰুণোদয় আঁচনি, 300 কোটি টকা কৰ্পাছ ফাণ্ডৰ যোগেদি সুচল যাতায়াত কৰা, আৰু প্ৰতিটো মহকুমা ভিত্তিতে গভৰ্ণমেণ্ট কলেজ স্থাপন কৰা, আৰু ইয়াৰ বড়ো ৰাইজৰ যি ঐতিহ্য যি কৃষ্টি ইয়াক গোটেই ভাৰত জুৰি ইয়াক প্ৰচাৰ কৰাকে ধৰি বিভিন্ন ধৰণৰ বিষয়, যাৰ জৰিয়তে যাতে চালাকাঠি আৰু এই বিটিআৰ অঞ্চলটো যাতে এটা আমি শ্ৰেষ্ঠ অঞ্চল হিচাপে যাতে গঢ়িব পাৰোঁ, আৰু প্ৰতিজন নাগৰিকলৈ আৰু প্ৰতিটো জনগোষ্ঠীলৈ যাতে আমাৰ সেৱাৰ যাতে নিশ্চিত আমি কৰিব পাৰোঁ, তাৰ বাবে আমি প্ৰতিজন কাৰ্যকৰ্তাই প্ৰতিটো পৰিয়ালৰ প্ৰতিজন নাগৰিকৰ লগত আমি আমাৰ সম্পৰ্ক স্থাপন কৰিছোঁ। আৰু বিশেষকৈ চালাকাঠি ৰাইজৰ মই যোৱা কেইদিনত ঘূৰি যিটো ৰাইজৰ যিটো উৎসাহ আৰু উদ্দীপনা দেখিছোঁ, এইবাৰ চালাকাঠিত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুতা কবিতা বসুমতাৰী বিপুল ভোটৰ ব্যৱধানত বিজয়ী হোৱা পৰিৱেশ ইতিমধ্যে ৰচনা হ'ল। আৰু সেইটো কাইলৈ আমি ইয়াত বিজয় সভা হিচাপে, প্ৰচাৰ সভা হিচাপে আমি উদযাপন কৰিবৰ কাৰণে লৈছোঁ। আৰু প্ৰতিটো জনগোষ্ঠীয়ে এতিয়া সমাজে কৈছে যে আমি বেছিকৈ যাওঁ। এতিয়া ইয়াত চালাকাঠিত স্থানীয়ভাৱে আমাৰ যাতায়াতৰ বাবে যি পৰিবহণ ব্যৱস্থা, আগৰ সেই ডাঙৰ বাছ ইয়াত নাই, মানুহে বাছ লাগে, মানুহক আৰু গাড়ী লাগে, যিটো উৎসাহ আৰু মানুহৰ এইবাৰ বিটিআৰ নিৰ্বাচনত যিটো অংশগ্ৰহণ আৰু প্ৰচাৰ অভিযানৰ যিটো এটা শান্তিপূৰ্ণ প্ৰচাৰ অভিযান, এই এখন সুন্দৰ চালাকাঠিকে ইংগিত বহন কৰিছে। গতিকে আজি এই সংবাদ মেলত
আমাৰ মণ্ডল সভাপতি কৈলাৰূপ মই তেওঁ ইয়াৰ পৰা আৰু কেইবাখনলৈ যাব, কিন্তু আমি চালাকাঠি সভাখন যাতে আমি 100% ছাকচেছফুল এখন সভা কৰিব পাৰোঁ, তাৰ বাবে আমাৰ প্ৰস্তুতি ব্যাপক হৈ আছে। আৰু আমি আশা কৰিছোঁ যে বতৰৰ বাদে বাকী সকলো ধৰণৰ প্ৰস্তুতি আমাৰ সম্পূৰ্ণ। এখন সফল বিজয় সভা, প্ৰচাৰ সভা ইয়াত আয়োজন কৰিবৰ কাৰণে যিখিনি লাগে সকলোখিনি আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰীয়ে তেখেতে 12 বজাত তেওঁ সভা সম্বোধন কৰিব।